কালি আমি অতিথিশালা বৰপেটা সত্ৰত থাকিলোঁ আৰু আমাৰ ৰুম দিছিলে তেখেতসকলে। আমাৰ ৰুমটোত আপোনালোকক দেখুৱাম। যোৱাকালি আমি এইটো ৰুমতে থাকিলোঁ, ইয়াতে আমি শুলোঁ। এয়া হ'ল বৰপেটা সত্ৰ আৰু মই নামঘৰত চাকি আৰু ধূপ জ্বলাম। আজি ৰাওনা হ'ম কোকৰাঝাৰ থাকিম ৰাতি। তাৰপিছত অহাকালি আমি অসম পাৰ হৈ যাম। আৰু এই বৰপেটা সত্ৰৰ শ্ৰীকৃষ্ণ কালীয় দমনৰ নৃত্য হেৰি কৰা এটা মূৰ্তি আছে। এইটো পুখুৰী। এই আপোনালোকক দেখুৱাব লৈছোঁ বৰপেটা সত্ৰৰ পাঠচাং বুলি কয়, এই পাঠচাং। এয়া বৰপেটা সত্ৰ শ্ৰী মতুৰা দাস বুঢ়া আটা ভিথি। এয়া হ'ল কীৰ্তন ঘৰ। শ্ৰী ৰাম আটা ভিথি হয়। বৰপেটা সত্ৰ কাৰ্যালয় সমিতি। এয়া হৈছে সত্ৰ হাতী ভঁৰাল ঘৰ। এইটো গেট আছিল। সত্ৰ এয়া আইহঁতে নাম গাই আছে। এয়া হৈছে শ্ৰী শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নাগাৰ। আইহঁতে নাম গাই আছে। হাই গাইজ, আমি বৰপেটা সত্ৰৰ পৰা যাব ওলাইছোঁ আৰু ইয়াৰ পৰা গৈ আমি কোকৰাঝাৰত থাকিম।